সো আজি আছোঁ মেক্সিমাম ফিটনেছত লেটছ গো ফাৰ্ষ্ট আমি অলপ ৱাৰ্ম আপ কৰি লওঁ চ' অলপ ষ্ট্ৰেচিং কৰাটো বহুত ইম্পৰ্টেণ্ট বিকজ আজি আছে লেগছ তো এতিয়া মই গৈ আছোঁ ট্ৰেডমিল অলপ বডিটো হিট কৰিবৰ কাৰণে বেছি সময় নকৰোঁ জাষ্ট 5 মিনিটছ মই ৱাক কৰোঁ সদায় বডিটো হিট আপ কৰিবৰ কাৰণে আৰু বডিটো যেতিয়া আমাৰ হিট হয় এক্সাৰচাইজৰ আগত তেতিয়া আমাৰ কোনো ইঞ্জুৰি নহয় তো সেইটো কাৰণে অলপ ৱাৰ্ম আপ এণ্ড ট্ৰেডমিল বহুত ইম্পৰ্টেণ্ট যাতে ইঞ্জুৰিৰ পৰা আমি বাচি থাকোঁ চ' আমি ষ্টাৰ্ট কৰিম লেগ এক্সটেনশ্যনৰ পৰা লেগ এক্সটেনশ্যনত যাই আছোঁ বল 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 পেট বহুত ওলাই গৈছে পেট কমাব লাগে চ' মই ষ্টাৰ্ট কৰোঁ লেগ এক্সটেনশ্যনৰ পৰা আৰু লেগ এক্সটেনশ্যন ফুল ডু ইট প্লেট লগোৱা এইটো দাঙি পেলাই লগাব লাগিব লাষ্ট চ' এতিয়া মই কৰিম ছিংগল লেগ এক্সটেনশ্যন ল'ম 20 kg লেটছ ডু ইট 20 kg ছিংগল মই কৰোঁ ছিংগল ইজ বেটাৰ ছিংগল কৰিব লাগে চ' এতিয়া কৰিছোঁ ছিংগল লেগ এক্সটেনশ্যন চ' নেক্সট কিমান কেজি আছে 50 kg লেটছ ডু ইট কিমান আছে এইটো 60 দে কম চ' এতিয়া আমি কৰিম লেগ প্ৰেছ আৰু কিমান আছে ইয়াতে 20 এটা খুলি লওঁ লাগিলে পিছত মই লগাই লওঁ এই লেগ প্ৰেছ শ্বুজ খুলি পেলাই কৰোঁ সেইকাৰণে শ্বুজ খুলি পেলাই লেগ প্ৰেছ কৰিম চ' লেটছ ডু চ' গাইজ এইটো হ'ল ৱাৰ্ম আপ ছেট নৰ্মেল কৰি লওঁ চ' ৱেইট বাঢ়াম এতিয়া নেক্সট আৰু 20-20 ইনষ্টল কৰোঁ মেবি 20-20 নহয় 40 kg এক্সট্ৰা ইনষ্টল কৰিম আৰু এটা লেটছ ডু ইট চ' 40 kg এক্সট্ৰা এড কৰিলোঁ এতিয়া 40 kg আমি ঠেলাম আৰু এক্সট্ৰা ইমান হ'ল টোটেল মই ৱেইট নকৰোঁ কেতিয়াও ৱেইট গণি লাভ নাই ৱেইট মাৰিব লাগে চ' এগেইন আৰু এড কৰিম 20 kg টোটেল 40 kg আৰু এটা পাব লেটছ ডু ইট গাইজ চ' এইটো লেগ প্ৰেছৰ লাষ্ট ছেট কেইটা ৰেপছ মাৰিম নাজানো 10টা ট্ৰাই কৰিম হ'লে হ'ব নহ'লে নাই আৰু এইটো কিমান আছে ইয়াতে মই নাজানো বিকজ ৱেইট মই কাউণ্ট নকৰোঁ লেটছ ডু ইট এটা খুলি থৈ দিম এইটো এটা মেছেজ আৰু চ' কি হ'ল ইমান ৱেইট মাৰিলোঁ ৰাইট এই প্লেটছবোৰ লগোৱাৰ পিছত খোলাটো বহুত দৰকাৰী বিকজ ৰেচপেক্ট কৰিলে আইৰণক জিমক তেতিয়া বডি আহিব চ' প্লেটবোৰ খুলি থোৱাটো বহুত মানে ভাল কথা চ' গাইজ
চ' এইটো এক্সাৰচাইজ বেছড হয় গ্লুটছৰ কাৰণে। চ' তিনিটা ৰেপছ কৰিম আৰু চ' সদায় ডিপ যাব লাগে। যিমান আমি ডিপ যাম সিমানে আমাৰ মাছলৰ টেনশ্যন ফিল হ'ব। তো এতিয়া ষ্টাৰ্ট কৰিম ট্ৰাইচেপছ আৰু ট্ৰাইচেপছ অলপ ৱাৰ্ম আপ কৰি লওঁ। যিহেতু মই ৱাৰ্ম আপ কৰা নাই, তো ৱাৰ্ম আপ কৰিবৰ কাৰণে মোক লাগে 7.5। 7.5 বিচাৰি পোৱা নাই, সেইটো কাৰণে আমি 10 দি কৰিম।